आसामनि Purbanchal Tamang बुद्ध संगाया सानथामनि हाबाफारिजों खुंफुंदोंमोन। 3 बोसोरसालिया खौसेथि जथुम्मा। बेनिनो दिनै फुंबिलिनि गोजोन हानजा सुरनाय हाबाफारि। चिरां जिल्लानि सिङाव थानाय मालिबिटा केवालिं गम्बायाव सानथामनि हाबाफारिजों मेहेरगोनाङै खुंफुंनाय 3 बोसोरसालिया खौसेथि जथुम्माया दिनै जोबथा सान। बेनिनो दिनै फुंबिलिनि गोजोन हानजा सुरनाय हाबाफारियाव खौरांगिरिफोरनि सिगाङाव मा फोरमायखो फै मिन्थिना लानि। আজি আপোনালোকে ইয়াতে কি বিষয় লৈ পেলাই আয়োজন কৰিছে? হয়, আজি নৰ্থ ইষ্ট তামাং বুদ্ধিষ্ট এছ'চিয়েশ্যন এনেকৈ পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ এই 10th ত্ৰিবাৰ্ষিক অধিৱেশন আজি মালিবিটা কেৱালিং গুম্বাৰ প্ৰাংগণত আমাৰ সম্পন্ন হৈ আছে। এই আজি অন্তিম দিন। এই অন্তিম দিনত আজি প্ৰথমে আমি সুবাতাত এইটো ওলাইছোঁগৈ। আমি ইয়াৰ পৰা কেৱালিং গুম্বালৈকে আমি যাম। ইয়াৰ পৰা কেৱালিং গুম্বা হৈ আকৌ মালিবিটা স্কুললৈকে আমি গৈ আছোঁ। আমি সকলোকে সন্দেশ দিব যাওঁ। আমি বৌদ্ধ মাৰ্গী, আমি বৌদ্ধ ধৰ্মাৱলম্বী হয় আৰু এই গাঁও নহয়, আমাৰ চহৰ নহয়, আমাৰ গোটেই বিশ্বত শান্তি সম্প্ৰদায় সুশান্তি ৰাখিবৰ কাৰণে আমি সন্দেশ দি আছোঁ। আৰু আমাৰ এই শুভৰাত যাত্ৰাই এই প্ৰতীক কৰিব যে আমাৰ গোটেই ভাৰতবৰ্ষত নহয়, গোটেই বিশ্বতে আমাক শান্তি ৰাখিব বুলি মই আশা ৰাখোঁ। আৰু ইয়াত আপোনালোকে ঠাইৰ পৰা আহি পেলাই ইয়াত জমা হৈছে? হয়, আমাৰ ইয়াত বৰ্তমান নৰ্থ ইষ্ট অকল নহয়, আমাৰ গোটেই নৰ্থ ইষ্টৰ মানুহ আমি ইয়াত আছোঁগৈ। আৰু লগতে আমাৰ ছিকিম, দাৰ্জিলিং, ৱেষ্ট বেংগলৰ ছিকিম, দাৰ্জিলিং আমাৰ সদস্যকেইটা ইয়াত আছেগৈ। আৰু চবেই আমি পাৰ্টিচিপেট কৰি আমাৰ এই নৰ্থ ইষ্ট তামাং বুদ্ধিষ্ট এছ'চিয়েশ্যনৰ ত্ৰিবাৰ্ষিক অধিৱেশন আমি সফল মূল্য কৰিছোঁ বুলি আমি ভাবোঁগৈ। আপোনালোকে বৌদ্ধ ধৰ্ম হৈ পেলাই মানে ৰাইজক কি মেছেজ দিব বিচাৰে? আমি বৌদ্ধ ধৰ্মী তামাং সম্প্ৰদায়, আমি বৌদ্ধ ধৰ্মাৱলম্বী হয়। আমি ৰাইজক সদায় এইটো সন্দেশ আমি দিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চল মালিবিটা অকল নহয়, আমাৰ গোটেই অসম আৰু ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত আমি সদায় শান্তি বিচাৰোঁ। আৰু এই আমাৰ BTR ৰিজন এইটো সদায় শান্তি থাকক। আমাৰ ইয়াত যিমান জনগোষ্ঠী আছে সকলো মিলি থাকোঁ, আমি এক হৈ থাকোঁ। তাকে মই শুভেচ্ছা সকলোকে জনাইছোঁ। আজি এতিয়া শোভাযাত্ৰাৰ পিছত আমাৰ ইয়াৰ পিছতে আমাৰ আমসভা আছে। আমসভাত আমি কেন্দ্ৰীয় মিনিষ্টাৰ আৰু আমাৰ ইয়াত BTR ৰিজন চিফ প্ৰমোদ বড়োকো আমি আহ্বান কৰিছোঁ। তেওঁ আহিম বুলি ক'লে। এতিয়া গোটেই আমাৰ MLA MC সকলো আহিব আৰু তেওঁলোকে আমাক এই যিটো আমাৰ আজিৰ আমসভা আছে, আমসভাত আমাক শুভেচ্ছা দিব। আৰু আমাৰ যিটো প্ৰব্লেম আছে BTR ৰিজনত, আমাৰ ইয়াত বসবাস কৰা সকলো গোৰ্খা জনজাতি, আমাৰ সকলো যিটো সমস্যা হৈ আছে বা ৰাস্তা ঘাটৰ সমস্যা হৈ আছে, এই বিষয়ে আমি মন্ত্ৰী বা MLA এতিয়া কেন্দ্ৰীয় মিনিষ্টাৰ আহিব, তেওঁলোকক আমি এইটো জনামগৈ বুলি আমি আশা ৰাখিছোঁ।